ইতিমধ্যে অসম চৰকাৰে জেলৰ পৰা শিফ্ট কৰিছে আৰু ইয়াৰ পিছত নেক্সট পৰ্যায় আছে আমি দাবী কৰি আছোঁ যে ৰঞ্জন দৈমাৰী ডাঙৰীয়াক কেনেকৈ পাৰে ৰিলিজ কৰিব লাগে কিন্তু দেশৰ যিটো ল অফ দ্য লেণ্ড সেইটো আপুনি ইগন'ৰ কৰিব নোৱাৰে দেশত আইন বুলি কোৱা এটা বস্তু আছে কিন্তু ইয়াৰ মাজতেও আমাৰ শান্তিৰ স্বাৰ্থত উন্নয়নৰ স্বাৰ্থত যেহেতু তেখেতৰ চুক্তি স্বাক্ষৰকাৰী আছিলে সেইটো লৈ পেলাই তেখেতৰ ওপৰত মেক্সিমাম যিটো এক্সকিউজ বা মেক্সিমাম যিটো ৰিলেক্সেশ্যন সেইটো কৰিব লাগে বুলি চৰকাৰক কৈ আছোঁ আৰু চৰকাৰো চিন্তা কৰি আছে আৰু ইয়াৰ পিছত নেক্সট পৰ্যায়ত ৰঞ্জন দৈমাৰী ডাঙৰীয়াক এটা ভাল স্থানত ৰখাৰ কাৰণে চৰকাৰে চিন্তা কৰিছে য'ত নেকি তেখেতে ভালকৈ থাকিব পাৰিব আনটিল এণ্ড আনলেছ তেখেতৰ কেছ উইথড্ৰ নোহোৱালৈকে তেনেকুৱা কিছুমান কথা চলি আছে আৰু ইতিমধ্যে কিছুমান কেছ অসম চৰকাৰে NIAৰ পৰা ৰিটাৰ্ণ কৰাৰ কাৰণে চিন্তা কৰিছে অসম চৰকাৰৰ হাতলৈ আনি পেলাই সেই কেছবিলাক যোনটো কেছ পাৰে অতি শীঘ্ৰে নিষ্পত্তি কৰাৰ কাৰণে আৰু ইতিমধ্যে NDFBৰ 270টা কেছ অলৰেডি ডিজলভ কৰা হৈছে আৰু সেই কেছবিলাক নিজৰ ডিষ্ট্ৰিক্টে পঠোৱা হৈছে আৰু ডিষ্ট্ৰিক্টৰ অথৰিটিবিলাকে সেই কেণ্ডিডেটবিলাকক মানে বা ব্যক্তিবিলাকক ইনফৰ্ম কৰা হ'ব চ' এইটো ভিতৰত বহুত স্পীডত গৈ আছে এজন দুজন বাহিৰত কোনোবা চিঞৰি আছে আমাৰ তেখেতসকলৰ লগত কোনো লিংক নাই কাম হ'ব লাগে সেইটোহে আমি বিচাৰোঁ এনেকুৱা এটা ছেকশ্যন থাকিয়ে যিসকলে কনষ্ট্ৰাকটিভ নহয় অলৱেজ ডিষ্ট্ৰাকটিভ সেইসকলৰ কোনো ক্ৰিয়েশ্যনৰ নাই কোনো একো তেনেকুৱা কামো নাই তেনেকুৱা এটা ছেকশ্যনৰ মানুহ থাকে সেইটো সদায় থাকিব সমাজত কিন্তু আমাৰ মূল উদ্দেশ্যটো হ'ব লাগে কি সমাজখন কেনেকৈ বাঢ়ি লৈ যাব পাৰে আৰু সমাজৰ সমস্যাখিনি মেক্সিমাম লেভেলত কেনেকৈ সমাধান কৰিব পাৰে তো সেইকাৰণে মই বেলেগক একো ক'ব নিবিচাৰোঁ ৰঞ্জন দৈমাৰী অকল নহয় ৰিপিখাং আছে বহুত জেলত নেতা আছে সকলোকে জেলৰ পৰা ৰেহাই কৰি এটা ভাল ষ্টেবিলিটি বড়ো সমাজত আনাৰ কাৰণে আমি কাম কৰি আছোঁ আৰু ইয়াত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে নিজে খুব চিৰিয়াছলি ভেৰি কমিটেডলি ইয়াত মানে কাম কৰি আছে আৰু তেখেতেও বিচাৰিছে য'ত 30 বছৰ 40 বছৰ আৰ্মছ কনফ্লিক্ট হৈছে আৰ্মছ লৈ সংগ্ৰাম হৈছে সেইবিলাক স্থায়ী শান্তি আহিব লাগে তেখেতে নিজৰ ডায়েৰীৰ বাহিৰত ওলাই পেলাই যিখিনি পাৰে সহায় কৰিবলৈ আমাক আগবাঢ়ি আহি আছে নট অনলি বড়ো কাৰ্বিৰ ক্ষেত্ৰত আৰু বিভিন্ন আজি গোৰ্খাসকলৰ আৰ্মছ গ্ৰুপ আছে তেখেতসকলে আগবাঢ়ি আহিছে বিভিন্ন আজি আদিবাসীৰ যিখিনি চিজফায়াৰত আছিলে তেখেতসকলৰ লগত আলোচনা চলি আছে চবৰ লগতে এটা অসমত শান্তি স্থাপন কৰাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজে লাগি আছে গতিকে অলপ সময় দিব লাগিব গোটেই সমাধান হ'ব এইটো সব কথাই সুইচ টিপি দিলে হোৱাৰ নিচিনা নহয় গতিকে আমি আশাবাদী মাত্ৰ নহয় আমি কনফিডেণ্ট কি এই প্ৰব্লেমবিলাক সলভ হৈ যাব কাৰণ খালি এটা কথাই মোৰ অনুৰোধ থাকিব এইবিলাক শান্তি স্থাপন হোৱাৰ পিছত কোনোবা যাহাতে ভাত নিমখৰ কাজিয়া হৈ পেলাই খঙাখঙি হৈ পেলাই যাহাতে আৰু মানে সমাজখন মানে বিপথে পৰিচালনা নকৰে মই সেইটো আহ্বান থাকিব